গাড়ীত উঠি ল'লোঁ এতিয়া মজাকেনে। তো বন্ধুসকল এতিয়া মই পেলিঙৰ চিধা চিধি গেংটক পাই গ'লোহি। এতিয়া চব কাটি নাজাৰা গেংটকৰ। বন্ধুসকল মোৰ ৰুমৰ পৰা ৰাতিপুৱা ভিউটো চব পাহাৰ কি ধুনীয়া সুন্দৰ লাগিছে জেগাডোখৰ। তো এতিয়া আমি যাব ওলাইছোঁ গেংটকৰ সম্পূৰ্ণ চাইট চিনসমূহ কৰিবলৈ। তো গাইজ ব'লক গৈ আহিছোঁ। তাৰপিছত আৰু ঘূৰাও মানে গোটেই দিনটোৰ কাৰণে মানে মই এখন বুক কৰি ল'লোঁ। এখন হ'ল 2000 টকা লৈছে। তো এতিয়া আমি ৰ'পৱেত উঠিবৰ কাৰণে আহিছোঁ। ব'লক টিকেট। তো এতিয়া মানে ইয়াত এনেকুৱা ঠাণ্ডা পৰিছে নহয় মানে আজি কালি পোৱা নাছিলে ইমান মানে হোটেলৰ ভিতৰত সোমাই থাকিলে ইমান গম পোৱা নাযায় মানে, কিন্তু আজি মানে এনেকুৱা ঠাণ্ডা লাগিছে নহয়। এতিয়া মানে মই চুৱেটাৰটো ভাল লৈ আহিছোঁ এতিয়া পিন্ধিব লাগিব চুৱেটাৰটো। এতিয়া লাইন লাগি আছে মানুহে ৰ'পৱেৰ কাৰণে, অলপ টাইম লাগিব বুলি কৈছে। আপোনালোকৰ নাজাৰা দেখাম দেই পাহাৰৰ ইয়াৰ পৰা কি ধুনীয়া দেখাইছে, কি ধুনীয়া দেখাইছে কেতিয়াবা মানে মজা লাগিব আজি ৰ'পৱেত গৈ পিনে। ইয়াত ৰ'পৱেৰ দাম হ'ল 100 টকা। এতিয়া আহি গ'ল, এতিয়া আমি যাব লাগে, ৰেডি হৈ আছোঁ। গ'লেই হয় আৰু এতিয়া আমি উঠি ল'লোঁ। উঠি পিনে এতিয়া নাজা চক তলৰ কি ধুনীয়া সুন্দৰ লাগিছে। মানে ঘৰবোৰ মানে মানুহৰ ঘৰৰ ওপৰৰ পৰা গৈ আছোঁ। এতিয়া আমি ঘৰৰ ওপৰৰ পৰা এতিয়া আমি পুৰা ৰ'পৱেত উঠি ল'লোঁ, একদম বিন্দাছকৈ মজা লাগিলে, একদম নিমালিকা লাগিলে। তাৰপিছত এতিয়া আমি ইয়াত তললৈ গৈ আছোঁ আৰু জেগা আছে কিবা চাবলৈ। তো ড্ৰাইভাৰতে লৈ যাব, ক'ত নিয়ে তালৈ যাম আৰু আমিতো চিনি নাপাওঁ। এতিয়া গৈ থাকোঁ ব'লক আৰু চাওঁ এতিয়া। গাইছ এতিয়া আমি আহিছোঁ বুদ্ধদেৱৰ কিবা হেৰি মন্দিৰ নেকি, টেম্পল। তো ইয়াত মানে পূজা কৰিলে বোলে কিবা পাপ ধুলে বোলে, সেইকাৰণে গৈছোঁ ওপৰলৈ চিৰিত চক ইমান চিৰি আছে। পোৱা বহুত ওপৰলৈ যাব লাগিব চক। এতিয়া ইয়াৰ মানে দিছেনে তো এক ৰাউণ্ড মাৰিব লাগিব মানে এইফালৰ পৰা এক ৰাউণ্ড ভগৱানৰ নাম লৈ পিনে। তো এতিয়া আমি গৈ আছোঁ। এতিয়া কি লিখা আছে তো আমি নাজানো, কিন্তু ভগৱানৰ নাম লৈ পেলাই গৈ থাকোঁ। এতিয়া আহিছোঁ আমি ৱাটাৰফলছ বাকথাং ফলছ। তো এতিয়া আমি চাম ব'লক। ৱাটাৰফল দেখিছেনে বাৰু কি মজাকৈ পৰি আছে। বাকথাং ৱাটাৰফলছ হয় এইটো, ওচৰলৈ গৈ আছোঁ ৰ'ব। ৱাটাৰফল অ' মাই গড চক। ৱাটাৰফল চক কি মজা পৰিছে। এতিয়া আহিছোঁ আমি বুদ্ধদেৱৰ টেম্পলডালৈ, এতিয়া গৈ আছোঁ। এতিয়া আমি কি গঞ্জেং মনেষ্ট্ৰীলৈ আহিছোঁ। বুদ্ধদেৱৰ মন্দিৰ হয়, দেখিছেনে বুদ্ধদেৱ মন্দিৰ। তাত এতিয়া আমি ভাত খাই আহিলোঁ, ভাত খাই যাওঁ যেন চিন্তা কৰিছোঁ। বোলো চাই লওঁ অকণমান ভাতটো হজম হৈ গ'লে সোমাই যাম। এতিয়া আপোনালোকৰ ভিউ পইণ্ট এটা দেই ধুনীয়া এটা মজা দেখাই মানে একদম কি ধুনীয়া দেখা পাইছোঁ। চব কি মজা দেখাইছে আকৌ। ইয়াৰ ভিতৰত মানে বহুত ধুনীয়া আছে, মানে হেৰি বুদ্ধদেৱৰ মূৰ্তি আছে, ইমান ধুনীয়া লাগিছে মানে। কিন্তু ফটো মৰা তাত নিষেধ আৰু ভিডিঅ' কৰা নিষেধ লিখা আছে ইয়াত, সেইকাৰণে মই কৰা নাই। তো বাহিৰতে কি ধুনীয়া লাগিছে মানে চাইনাত থকা লেখা লাগিছে মোৰ, মই যেন চাইনাতে আছোঁ সেনেকুৱা লেখা লাগিছে। এই বস্তুটো আছে মানে ঘূৰাব পাৰে, ঘূৰাব লাগে। এক পাক ঘূৰাই দিওঁ ময়ো।
এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰ তাৰ ওপৰত আছে এইফালে দুটা খুলিব লাগিব খুলি পিনে গৈ থাকোঁ গাইজ গণেশ মন্দিৰত সোমাই ল'লোঁ মানে ওপৰতটো কি হৈ থাকে চাওঁগৈ হা ইয়াৰ পৰা অলপ ভিউটো বেলেগ ধৰণৰ দেখাব দেখাই আছোঁ আপোনালোকক মানে ভাগৰ লাগিলে ইয়াত ৰেষ্ট কৰিব পাৰে আৰু তো ইয়াৰ পৰা ভিউটো চব কি মজা লাগিছে ইয়াৰ পৰা ভিউটো মজা লাগিছে মানে বহুত ওপৰত আহি গ'লোঁ আমি চব তলত মই হোটেলখন সেইডোখৰতে ক'ৰবাত থাকিব পাৰে মানে শিৱ মন্দিৰ এটা আছে মানে মন্দিৰ এটা তো আমি এতিয়া মাংসই ভাতটো দবাই আহিছোঁ ন তো সেইকাৰণে দূৰৰ পৰাই সেৱাটো কৰিছোঁ আৰু পানী ঢালিব লাগে মানে ওপৰত মানে ইয়াৰ ওপৰত কি হ'ল ঢালিব নহ'ল ভাতটো খাই অহাৰ কাৰণে নহ'ল একদম এখন গাৰ্ডেন লাগিছিলোঁ ফুলৰ গাৰ্ডেন এখন লাগিছিল চব কি মজা লাগিছিল অ' মাই গড তামাম ফুল বে ডাঙৰ মানে এখন নাৰ্চাৰী টাইপৰ আৰু এখন গাৰ্ডেন লিখা কৰি দিছে এখন নাৰ্চাৰী হয় মানে গাৰ্ডেন কৰিছে দিল গাৰ্ডেন গাইছ এতিয়া আমি MG মাৰ্কেটত আছোঁ চক একদম বহুত বেলেগ লিখা লাগিছে চক আৰাম কৰিব বিন্দাছ বহিবলৈ ভাগৰ লাগিলে খুচি খুচি ভাগৰ লাগিলে আৰামত বহি যাওক ৰাতি নাযায়তো ইয়াত অলপ বেছি ভাল লাগে কিন্তু ৰাতিকৈ ওলাই আহিম আজি অলপ দেখুৱাম আজি এতিয়া অলপ আপুনি দেখাই দিছে ইয়াতে বুজিছেনে পুৰা ঘূৰিলোঁ মেৰিলোঁ পূৰা ভাগৰ লাগি গ'ল কাইলৈ যাম চংগুলেক গাইছ এই মহাত্মা গান্ধী ষ্টেচু চাব দেই চব পিছফালে দিছে নাই বাৰু কি ধুনীয়া লাগিছে এইটো MG মাৰ্কেট হয় মানুহ তামাম হয় ইয়াত মানে গধূলি হ'লে বেছি মানুহ হয় দেখিছে নাই বাৰু পুৰা ধেৰ মানুহ মানে আপুনি বহিবলৈ জেগা আছে ধুনীয়া বহি পাৰিব ইয়াত ঘূৰি চুৰি আমোন লাগিলে বহি পাৰিব ফটো পানী দেখিছে নাই বাৰু বৰষুণ মানে যেতিয়া তেতিয়া দিয়ে থাকে মানে বৰষুণ অলপ আগত দিছিলে মানে আকৌ দিছে এতিয়া মহাত্মা গান্ধী ষ্টেচু তো বন্ধুসকল ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিওঁ আৰু